গাইস আমি সবে দেখা পাও গাড়ী এখন এক্সিডেন্ট হোৱাৰ পিছত এয়াৰবেগটো এনেকুৱাকে ওলাই থাকে এইটো হৈছে প্যাসেঞ্জাৰ সাইডৰ এয়াৰবেগ দেখিছে টানিলে ওলাই নাহে আৰু লগতে গাইছে এইপিনে এইটো ড্ৰাইভিং সাইডৰ যেটো এয়াৰবেগ এইটো এয়াৰবেগ এনেকৈ ওলাই গৈছে তো ইয়াক কেনেকৈ সেট কৰিব পাৰি এই ভিডিওটোৰ যোগেদি মই আপোনালোকক আজি দেখুৱাম বহুত ডাঙৰ ভয়ানক এটা এক্সিডেন্ট আছিল এয়াৰবেগ দুটা থকাৰ কাৰণে আৰু সিট বেল্ট লগাই থকাৰ কাৰণে কাস্টমাৰৰ আৰু লগত বহি থকা যিজন প্যাসেঞ্জাৰ আছিল ইমান বেছি ক্ষতি হোৱা নাই এইটো চাওক গাইস নতুন দুটা এয়াৰবেগ আমাৰ হাতত আহি গৈছে মানে পুৰণা দুটা এয়াৰবেগ আমি ৰিপ্লেস কৰিব লাগিব আৰু এই দুটা হৈছে মাৰুতি সুজুকিৰ পুৰা জেনুইন এয়াৰবেগ হয় সব ইয়াতে এয়াৰবেগ দুটা থাকাৰ কাৰণে বাৰু ড্ৰাইভাৰ আৰু প্যাসেঞ্জাৰ সেভ আছে কিন্তু গাড়ীখনত এয়াৰবেগ খুলিল মানে ইয়াতে লাখ টকাৰ লোকসান এতিয়া এই লোকসানটো কেনেকৈ ঠিক কৰিব সব আৰু সব কামতে লাভ আৰু লোকসান চালে নহব কাৰণ ইয়াতে মানুহৰ জীৱনৰ কথা আছে এই এয়াৰবেগ দুটাই মানুহ এজনৰ জীৱন বচাই দিব পাৰে এইটো হৈছে ইয়াতে কানেক্টৰ দেখিছে এই কানেক্টৰটো দ্বাৰাই মানে কি হয় এয়াৰবেগটো খুল খায় আৰু এয়াৰবেগটো খুল খাওঁতে সময় কিমান লাগে জানে মাত্ৰ 20 পৰা 30 মিলি সেকেন্ডৰ সময় লাগে আৰু ভাই সিমানখিনি সময়ৰ ভিতৰতে আগত থকা দুইটা এয়াৰবেগে খুল খায় আৰু মানুহ এজনৰ জীৱন বাচি যায় যিয়ে নহওক এইটো হৈছে যেটো প্যাসেঞ্জাৰ সাইডৰ এয়াৰবেগ দেখিছে কিমান ডাঙৰকৈ হিপিনে খুলি আছে আৰু ইয়াতে চাওক ভিতৰত পুৰা সেট হৈ আছে মানে বহুত সৰু ইমান বেছি ডাঙৰ নহয় কিন্তু ই যেতিয়া কাম কৰে বহুত ডাঙৰ হৈ পেলাই ওলাই আহে আৰু মানে বেলুন নিচিনাকে ফুলি আহে আৰু সময় থাকে মাত্ৰ 100 মিলি সেকেন্ডৰ সময়ত ফুলি থাকে দেৰি নকৰো গাইস পটাপট ড্যাশবোৰ্ডটো ৰিমুভ কৰি লও কাৰণ ড্যাশবোৰ্ডটো কমপ্লিট নুখোলালৈকে মানে প্যাসেঞ্জাৰ সাইডৰ যে এয়াৰবেগ আছে এটো খুলিব নোৱাৰি তো হেইকাৰণে আমি যিমান বিলাক ফিটিং আছে পটাপট ৰিমুভ কৰি লৈ আছো চাওক গাইস ড্যাশবোৰ্ডখনত লাগি থকা বহুত বস্তু খুলিব লাগে যেনে ধৰক এটো ষ্টিয়াৰিং হুইলটোৰ পৰা আৰম্ভ কৰি আপোনাৰ যেটো মিউজিক প্লেয়াৰ আছে লগতে গাইস মিউজিক প্লেয়াৰৰ ওপৰতে মিটাৰত যিবিলাক বস্তু লগা থাকে মানে ড্যাশবোৰ্ডখনৰ আগত যেটো মিটাৰ লগা থাকে মিটাৰ এইবিলাক বস্তু গোটেই ৰিমুভ কৰাৰ পিছতহে গৈ পেলাই ড্যাশবোৰ্ডখন বাহিৰত ওলাব পৰা যায় দেখিছে ড্যাশবোৰ্ডটো কমপ্লিট বাহিৰত ওলাই গল এইটো চাওক এসি সিস্টেম হয় এসি সিস্টেমত এটা কি লগা থাকে কেবিন ফিল্টাৰ মানে এসি যেটো হাৱাটোক মানে ফিল্টাৰ কৰিব কাৰণে এটা ফিল্টাৰ লগা থাকে এটা কন্ডিশন দেখিছে কেনেকুৱা বেয়া হৈ গৈছে তো এইবিলাক সৰু খুৰা বস্তু এইবিলাক বস্তু মানে এতিয়া যদি চাই দিব পাৰো তেতিয়া হলে পিছত আমাৰ কাম কৰোতে আৰু বেছি ইজি হ'ব তো এইকাৰণে এই ফিল্টাৰটো যিগতিকে লেটাৰা হৈছে মই এটো কৰিম ৰিপ্লেস কাস্টমাৰে এইবিলাক বস্তু আমাক চাব দিয়া নাই বাট আমি নিজৰ ফালৰ পৰা চাই আছো এতিয়া মই আপোনালোকক কৈ আছো চাওক ড্যাশবোৰ্ডটো যে আমি কমপ্লিট খুলিছিলো কিহৰ কাৰণে জানে এই পেনেলটোৰ কাৰণে এইটো যেটো নতুন পেনেল আমাৰ হাতত আহিছে আৰু পুৰণা পেনেলটো মই আপোনালোকক দেখুৱাইছো চাওক দেখিছে এইটো কমপ্লিট চেঞ্জ কৰিব লাগিব এইটো চাওক দেখিছে এইটো হৈছে নতুন এয়াৰবেগটো আৰু তলত এইখন দেখিছে নতুন ড্যাশবোৰ্ড পেনেল তো মই ইয়াক এই এয়াৰবেগটোক এনেকৈ ইয়াতে বহাই দিম দেখিছে তবে চাওক এইটো হৈছে পুৰণা যেটো পেনেল হয় আৰু লগতে গাইছে এইটো পুৰণা যেটো এয়াৰবেগ হয় যেটো মানে এতিয়া বৰ্তমান ড্যামেজ হৈ গৈছে মানে অলৰেডি তাৰ কাম কৰি দিছে এই নতুন পেনেলখনত কি হয় এয়াৰবেগটো এইখিনি জায়গাত এনেকৈ সেট হৈ থাকে দেখিছে ইয়াতে কোনো চিন নাই এয়াৰবেগটো যে ভিতৰত সোমাই আছে বাট ইয়াতে যেটো পুৰণা ড্যাশবোৰ্ডটো চাওক হেতু ফাটি গৈছে ফাটি প্লাই ওলাই আহিছে এয়াৰবেগটো এইখিনি ঠাইদি ফাটি প্লাই এনেকৈ ওলাই আহে তো হৈ গল আমাৰ ফিটিং এতিয়া এই যেটো নতুন যেটো ড্যাশবোৰ্ড হয় এই ড্যাশবোৰ্ড মানে এয়াৰবেগ থকা পেনেলটো আমি ভিতৰত সোমাই আছো এইটো ইনষ্টল কৰিবৰ কাৰণে যেহেতুকে আমাৰ ফিটিংৰ কাম আৰম্ভ হৈ গৈছে এটা বস্তু দেখাও চাওক ইয়াতে দেখিছে এইটো সাইড এয়াৰবেগ বুলি প্লাই লিখা আছে মানে প্যাসেঞ্জাৰ সাইডৰ মানে ইয়াৰ তলত এয়াৰবেগটো সোমাই আছে যিয়ে নহওক এতিয়া ফিটিং দেখিছে পুৰা জেনুইন ফিটিং কৰিছো গাড়ী যেনেকৈ কোম্পানীৰ পৰা ফিটিং হৈ আহে তেনেকুৱা কাম কৰি আছে ইয়াতে নেক্সট কাম আমাৰ বাকি থাকি গল এইটো দেখিছে ড্যাশবোৰ্ডখনৰ যেটো সেকেন্ড পেনেল হয় এই সেকেন্ড পেনেলটো বৰ্তমান ইনষ্টল হ'ব গৈছে এইখিনি লোকেশনত এয়া হল গাইস আমাৰ ফাইনাল ফিটিংৰ কাম চলি আছে আৰু লগতে গাইস কৈ দিও এটা এয়াৰবেগ চেঞ্জ কৰিব কাৰণে যিমান বিলাক বস্তু আমি খুলিছিলো সব বিলাক বস্তু এটা এটাকে সব ফিটিং কৰা হৈ গৈছে এতিয়া লাষ্ট আমাৰ বাকি থাকি গল যেটো ষ্টিয়াৰিং হুইলৰ এয়াৰবেগ গাড়ীখনৰ ড্ৰাইভাৰৰ কাৰণে যেটো এয়াৰবেগ থাকে মানে ষ্টিয়াৰিং ডালত যেটো এয়াৰবেগ লগা থাকে এই এয়াৰবেগটো চেঞ্জ কৰিবৰ কাৰণে ইমান হাৰ্ড প্ৰসেস নহয় বহুত ইজি হয় আৰু সোনকালে ইয়াক চেঞ্জ কৰিব পাৰি বেছি সময়ৰ দৰকাৰ নহয় এটো এই ইয়াতে সব দেখিছে এইটো দেখিছে এয়াৰবেগ বুলি প্লাই লিখি দিয়া আছে হৈ গল এটো কাম ক্লিয়াৰ এতিয়া এটো ফিটিং কৰিলে আমাৰ গোটেই কাম হৈ যাব গাড়ীখিনি এবাৰ মই আপোনালোকক গাড়ীখন দেখাও চাও এইখন হৈছে ডিজায়াৰ মাৰুতি সুজুকি ডিজায়াৰ এই গাড়ীখনত বহুত ডাঙৰ এটা এক্সিডেন্ট হৈছিল আৰু গোটেইখিনি কাম আমাৰ ইয়াতে কৰা হৈছে আৰু গাইস গাড়ীখন যেতিয়া আমাৰ ওচৰত আহিছিল খুবেই এটা বেয়া কন্ডিশনত আহিছিল যিগতিকে এক্সিডেন্টটো বহুত মেজৰ আছিল দেখিছে যিমান বিলাক বস্তু ইয়াতে দেখিছে খুলি থোৱা কমপ্লিট এই বস্তুবিলাক চেঞ্জ কৰিব লগা হৈছে সব গাইস যিমান বিলাক বস্তু গাড়ীখনৰ ৰিপেয়াৰেবল কন্ডিশনত নাছিল তো আমি হেইবিলাক নতুন লগাইছো মানে মাৰুতি সুজুকিৰ পৰা জেনুইন পাৰ্টস আনি প্লাই গাড়ীখনত লগাইছো আৰু মই আপোনালোকক এবাৰ ফাইনাল লুকটো গাড়ীখনত দেখুৱাও দেখিছে ফ্ৰন্টৰ পৰা যিবিলাক মানে এক্সিডেন্ট হৈছিল বাম্পাৰ আৰু বনেট এইবিলাক কমপ্লিট ৰিপ্লেস কৰা হৈছে লগতে গাইস ড্যাশবোৰ্ডটো যেনেকৈ খোলা হৈছিল সেম তেনেকুৱাকে আমি আকৌ ৰিইনষ্টল কৰিছো লগতে গাইস এয়াৰবেগ দেখিছে বহুত কাম হৈছে গাড়ীখনত হোপ ইউ গাইস ভিডিওটো চাই আপোনালোকে ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে এটা ধুনিয়াকে লাইক কৰি দিব আৰু যদি আপুনি ফেসবুকত চাই আছে তেতিয়া হলে গাইস পেজটো ফলো কৰিব নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি প্লাই নটিফিকেশন অল কৰি লব কাৰণ মই এনেকুৱা অটোমোটিভ ৰিলেটিভ ভিডিও আপোনালোকৰ ওচৰলৈকে লৈ আহি থাকো আজিৰ কাৰণে মই হাৰণে বিদায় লৈছো লগ পাম নহলে এটা ভাল ভিডিওৰ সৈতে